নীলাভ সৌৰভৰ কবিতা পাঠ চন্দন গোস্বামী আৰু কবি হৰে কৃষ্ণ ডেকাৰ হাতত আৰু এটা কোলাহল দিনক দিনে বাঢ়ি আহে লতা দুৱাৰ খিৰিকী বাৰান্দা কিতাপ বহী আলমিৰা চকী মেজ বিছনা আৰু বিজুলী ব্যৱস্থাপনা হৈ পৰে অৰণ্য হৰে কৃষ্ণ ডেকাৰ আন এজনে মেৰিয়াই ধৰে আৰু এটা কৌতূহল জীৱবিজ্ঞান আৰু শৰীৰ তত্ত্বৰ গৱেষকৰ টোকা পঢ়ি ফুল ফুলে আৰু এপাহ আৰু দুদিনমানলৈ আৰু এটা প্ৰতিবিম্ব আইনালৈ নদী ঢৌৱাই আহে গোটেই কোঠাটো চিপচিপীয়া হৈ পৰে অকলশৰে তাতে সাঁতুৰিবলৈ কৰা বৃথা অনুশীলন আন এটা অধ্যায় আৰু এটা ৰেঙনি তেওঁ গুচি গ'লেও আইনাত থাকি যায় তেওঁৰ আন এজন আৰু থকাজনৰ বুকুত শিপা চিকিৎসকৰ পৰামৰ্শ বিচাৰিলে বাইপাছ চাৰ্জাৰীৰ কথা ক'ব তেওঁ অহা বাটটো দীঘলীয়া হ'ব আৰু এটা ৰহস্য জানো ভাস্কৰ্য কোনো অজৰমৰ ধাতুৰ তথাপি মই মোতকৈ বেছি আন এজনৰ আৰু এটা কথা চৰাই মৰে ৰৈ কৈ কৈ কবিতাৰে জি উঠে প্ৰেমিক কবি আৰু এটা কলৰল কেতেকী চৰাইৰ মাতৰ লতা বগাই আহে আৰু আন এজন আইনাৰ গুহাত আৰু শেষত লতাবোৰে খুলি দিয়ে এজন মানুহৰ বাট আন এজনলৈ আৰু আন এজন নাথাকিলে কথা পাতিবলৈ ভিতৰখনত বহিব নোৱাৰি অকলে